নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো Assamese Riddles ইউটিউব চেনেললৈ আপোনালোকৰ বাবে আজি কেইটামান ধুনীয়া প্ৰহেলিকা লৈ আহিছো তেনেহলে বলকচোন আমি প্ৰহেলিকা কেইটালৈ আগবাঢ়ো এখন ঘৰত দুপৰীয়া বিকাশ নামৰ এজন ল'ৰা কোনোবাই হত্যা কৰে হত্যাৰ ৰহস্য উদ্ঘাটনৰ বাবে ডিটেকটিভ ৰাহুলক মাতি আনে ডিটেকটিভ ৰাহুলে হত্যাৰ চাৰিওপিনে চাই আৰু সেই সময়ত ঘৰত উপস্থিত থকা সকলো সদস্যক মাতি আনে সেই সময়ত ঘৰত উপস্থিত আছিল বিকাশৰ দেউতাক বিকাশৰ মাক বিকাশৰ দাদাক আৰু বিকাশৰ ভনীয়েক তেতিয়া ডিটেকটিভ ৰাহুলে তেওঁলোকক সোধে হত্যাৰ সময়ত তেওঁলোকে কি কৰি আছিল দেউতাক মই বাৰান্দাত বহি পেপাৰ চাই আছিলোঁ মাক মই ঘৰ চাফা কৰি আছিলোঁ দাদাক মই ঘৰৰ পিছপিনৰ বেৰখনত ৰং কৰি আছিলোঁ ভনীয়েক মই টিভি চাই আছিলোঁ তেতিয়া ডিটেকটিভ ৰাহুলে চাৰিওজনৰ হাত দেখুৱাবলৈ ক'লে চাৰিওজনৰ হাত চাই ডিটেকটিভ ৰাহুলে গম পালে হত্যাকাৰী কোন এতিয়া আপোনালোকে ক'ব পাৰিবনে হত্যাকাৰী কোন আপোনালোকৰ হাতত 15 ছেকেণ্ড সময় আছে যদি অধিক সময় লাগে তেনেহলে ভিডিঅ'টি পজ কৰিব পাৰে যদি আপোনালোকে উলিয়াব পাৰিছে কোনজন হত্যাকাৰী তেনেহলে আমাক কমেন্ট কৰি নিশ্চয় জনাব হত্যাকাৰী আছিল বিকাশৰ দাদা কাৰণ বিকাশৰ দাদাকে কৈছিল মই পিছপিনৰ বেৰত ৰং কৰি আছো যদি পিছপিনৰ বেৰত ৰং কৰি আছিল তেনেহলে বিকাশৰ দাদাকৰ হাতত ৰং লাগিব লাগিছিল কিন্তু আচৰিত কথাটো হৈছে বিকাশৰ দাদাকৰ হাতত ৰং লগা নাছিল মানে দাদাকে মিছা কৈছিল এই ছবিটো ভালদৰে চোৱা আৰু ইয়াৰে প্ৰকৃত ছায়া কোনটো কোৱা ইয়াৰে প্ৰকৃত ছায়া হৈছে ডি আহকচোন চাও কেনেকৈ এই ছবিটো ভালদৰে চোৱা আৰু ইয়াৰে প্ৰকৃত ছায়া কোনটো কোৱা ইয়াৰে প্ৰকৃত ছায়া হৈছে চি বলকচোন চাও কেনেকৈ আজিৰ এই প্ৰহেলিকাবোৰ আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব লগতে আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আপোনালোকৰ বাবে এইটো মেথছ পাজলৰ যিসকলে শুদ্ধ উত্তৰ দিব পাৰে তেওঁলোকৰ নাম আমি অহা ভিডিঅ'টিত উল্লেখ কৰিম তেনেহলে আজিলৈ লৈছো বিদায় অহা ভিডিঅ'টিত লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম